কৰবাত যদি কিবা এটা হৈছে নিৰ্দিষ্ট এটা কাৰণ আছে কোনোটাই কিবা এটা ভুল কৰিছে এটা ফোন মাৰিছে আমি আলোচনা কৰিছো পিছ মুহূৰ্তত সমস্যা সমাধান কৰিছে আজি যিবিলাক বাতৰি ওলায় হাহাকাৰ শিক্ষা হেতুক লৈ পেলাই কিন্তু হাহাকাৰটো ক'ত মোৰতো এইটো মোবাইল ফোনত 1,90,000 শিক্ষকে উপস্থিতি দি আছে ক'ত হাহাকাৰ একাংশ মই এতিয়া এই গোটেই ডাটা এনালাইসিস কৰিছো 90% of our teachers আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ 90% অতি নিষ্ঠাৰে সেৱাৰ মনোভাৱেৰে তেওঁলোকে চাকৰিও কৰিছে সেৱা আগবঢ়াই আছে শিক্ষা হেতুক উপস্থিতিও তেওঁলোকে দি আছে আমাৰ বিভাগৰ পৰা দিয়া বিভিন্ন দায়িত্ব পালন কৰি আছে আৰু তেওঁলোকৰ কাৰণে অসমৰ চৰকাৰী বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰী সংখ্যা আমাৰ বাঢ়ি আহিছে এই 90% শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকলে মূল প্ৰমাণ তেওঁলোকে আমাৰ শিক্ষা ব্যৱস্থাৰ মূল আধাৰ 10% শিক্ষক থাকি গ'ল এই 10%ৰ ভিতৰত 5%ৰ জেনুইন কাৰণ আছে অনুপস্থিত থকাৰ জেনুইন কাৰণ কাৰোবাৰ হয়তো বেমাৰ হৈছে কাৰোবাৰ ঘৰত অসুবিধা হৈছে কোনোবা ডিউটিত বেলেগ ডিউটিত যাব লগা হৈছে আৰোহণৰ কাৰণে কোনোবা গুৱাহাটীলৈ আহিছে 5% শিক্ষকৰ জেনুইন কাৰণ আছে কিন্তু বাকি 5%ৰ কোনো কাৰণ নাই তেওঁলোকে অনাহকত অভিযোগ তুলি এই যে শিক্ষাত আমি সংস্কাৰটো কৰিছো বিদ্যালয়সমূহ ভালকে চলিব লাগে এইটো বিধি পঠালি দিছে এই ভাল কাম নহয় মই একাৰণে কৈছো তেওঁলোকে মোক উত্তৰ দিয়াৰ আগতে চৰকাৰক উত্তৰ দিয়াৰ আগতে নিজৰ বিবেকক উত্তৰ দিয়ক নিজৰ জাতিক উত্তৰ দিয়ক নিজৰ গাঁওখনক উত্তৰ দিয়ক যে চৰকাৰৰ পৰা মই দৰমহা লোৱাৰ পাছত মোৰ যি কৰ্তব্য মোৰ যি ডিউটি হেতু মই কিয় কৰা নাই আৰু যি আপোনালোকক এই কথাখিনি এই কাৰণেই কৈছো যদি আপোনালোকে চাকৰিত সৰহসংখ্যক কিছু সংখ্যক নন টিচিং আছে কিন্তু শিক্ষা বিভাগত নন টিচিঙৰো একেই ভূমিকা তো আমি সকলোৱে আজি নিযুক্তি লাভ কৰিম আমাৰ ভৱিষ্যত প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীক তেওঁলোকক শিক্ষা দান কৰাৰ কাৰণে তেওঁলোকক প্ৰতি আমাৰ সেৱা আগবঢ়োৱাৰ বেলেগ কাম কৰিব আৰু সেই কাম আমি নিষ্ঠা সহকাৰে কৰিব লাগিব প্ৰমাণিতভাৱে